Hi guys, welcome back to my YouTube channel Coaching Zone. Hi বন্ধুসকল, আজি আমি এই ভিডিওটো ডিসকাস কৰিম ক্লাস 6 ৰ যেটো আমাৰ লেসন আছে The Mountain and the Squirrel. এই লেসনটোৰ যিখিনি কোৱেশ্চনৰ আনসাৰ আছে সেই কোৱেশ্চনৰ আনসাৰখিনি আজি আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। ইয়াৰ আগত অন্য এটা ভিডিওত আমি এই যেটো লেসনটো আছে এটা কবিতা আছিল সেই কবিতাটো গোটেই আমি থুলমূলকৈ আলোচনা কৰিছো আৰু জানিবলৈ চেষ্টা কৰিছো যে কবিতাটো আচলতে কব কি বিচাৰিছে গোটেইখিনি আমি থুলমূলকৈ আলোচনা কৰিছো। গতিকে আহক আজি আমি ইয়াৰ কোৱেশ্চনৰ আনসাৰখিনি সমাধান কৰি জানিবলৈ চেষ্টা কৰো যে কি কব বিচাৰিছে কেনেকুৱা ধৰণৰ কোৱেশ্চনৰ আনসাৰ দিছে। গতিকে আমাৰ ইয়াৰ প্ৰথমতে এক্টিভিটি বুলি কৈছে যে এক্টিভিটি Did you like the poem? Write 3 words you connect with its object you read in the poem. One has been done for you. গতিকে ইয়াত কি কৈছে আমাৰ ইয়াত যিখিনি আমাৰ ইয়াত দিয়া আছে তলত গতিকে এই স্কুৱাৰেল মাউন্টেন ফৰেষ্ট এই গোটেইখিনিৰ লগত মানে কি খাপ খোৱা মিলা কিছুমান শব্দ লিখিবলৈ দিছে। তাৰ বাবে আমাৰ ইয়াত প্ৰথমতে কৈ দিছে স্কুৱাৰেলটোৰ বাবে কৰি দিছে যে ট্ৰি কাৰণ আমাৰ কেৰকেটুৱা গছত থাকে নাট আমাৰ যিবিলাক কাঠফল আছে সেইবোৰ খাই ক্লাইম তেওঁলোকে বগাই যায় সেইকাৰণে এই সকলোবোৰ শব্দ আমাৰ স্কুৱাৰেলৰ লগত জড়িত শব্দ। ঠিক তেনেকুৱা ধৰণৰ মাউন্টেনৰ ক্ষেত্ৰত আমি লিখিছো যে বিগ খুব ডাঙৰ হয় মাউন্টেন স্নো পৰে আমাৰ মাউন্টেনত অৰ্থাৎ বৰফ পৰে আৰু আমি ইয়াত এটা লিখিছো যে হাই মানে বহুত ওখ হয় মাউন্টেনবোৰ। নেক্সট আমাৰ ফৰেষ্টত আমি লিখিছো যে ট্ৰি গছ গছনি থাকে এনিমেল আমাৰ কি থাকে জীৱ জন্তু থাকে আৰু থাকে বায়োডাইভাৰ্চিটি মানে কি আমি সেইটো জানাটো প্ৰয়োজন। বায়োডাইভাৰ্চিটি মানে হ'ল জৈৱ বৈচিত্ৰ্য অৰ্থাৎ য'ত বহুত মানে কি জীৱ জন্তু পোৱা যায় বিভিন্ন ধৰণৰ জীৱ জন্তুৰ সমাহাৰ পোৱা যায় সেইটো হ'ল আমাৰ বায়োডাইভাৰ্চিটি। নেক্সট আমাৰ 2 নম্বৰ আছে যে ৰিড দ্য পোয়েম ওয়ান্স এগেইন এণ্ড এনসাৰ দ্য ফলোইং কোৱেশ্চন যে তোমালোকে আৰু কবিতাটো পুনৰ এবাৰ পঢ়া পঢ়ি কিনে তলত দিয়া কোৱেশ্চনৰ এনসাৰখিনি কৰা। প্ৰথম কোৱেশ্চনটো আছে যে হোৱাট ডিড দ্য মাউন্টেন কল দ্য স্কুৱাৰেল লিটিল ব্ৰেক কৈছে যে কিয় মানে কি পাহাৰখনে সেই যেটো মানে কেৰকেটু আছিল কেৰকেটুৱাটো লিটিল ব্ৰেক বুলি কৈছিল। এনসাৰটো লিখিছো দ্য স্কুৱাৰেল সাইজ ইজ ভেৰি স্মল এণ্ড ব্ৰেক মেন ষ্টিফ কৈছে যে সেই কেৰকেটুৱাটোৰ যেটো মানে কি তেওঁৰ মানে কি আকৃতি খুব সৰু আছিল লগতে কৈছে যে আমাৰ যেটো ব্ৰেক মানে আচলতে কি হয় চোৰ হয়। A squirrel always stole things from the trees or under something else and said it. কৈছে যে আমাৰ যিবিলাক মানে কি কেৰকেটু আছে তেওঁলোকে আনহাতে কি কৰে গছ গছনি বা অন্য কিছুমান ঠাইৰ পৰা কেতিয়াবা ঘৰৰ পৰা লৈ যায় কি কৰে বস্তুবোৰ চোৰ কৰি লৈ যায় অৰ্থাৎ ছিঙি লৈ যায় অনুমতি নোহোৱাকৈ যিবোৰ বস্তু লৈ যায় তাক চোৰ কৰি নিয়া বুলি কোৱা হয় লৈ যায় আৰু খায়। That's why the mountains called the squirrel little break. সেই আমাৰ কি কৈছে পাহাৰখনে সেই যেটো আমাৰ কেৰকেটু আছিল তাক লিটিল ব্ৰেক বুলি কৈছিল। নেক্সট আমাৰ 2 নম্বৰ কোৱেশ্চনটো আছে why did the squirrel say to the mountain কৈছে যে সেই কেৰকেটুৱাটোৱে পাহাৰখনক কি কৈছিল। The squirrel says so many things but the main things he says to the mountain that doubtless that the mountain is very big but he is not also disgraced that he is small he is happy in his place কৈছে যে আমিতো গমে পাইছো যে কবিতাটো পঢ়ি তাত গম পাইছো যে মাউন্টেনে অকল এটা সেন্টেন্সে কৈছিল স্কুৱাৰেলক যে লিটিল ব্ৰেক বুলি কৈছিল কিন্তু বাকিখিনি গোটেইখিনি কথা স্কুৱাৰেলটোৱে আমাৰ মাউন্টেনখনক কৈছিল। গতিকে এই বিভিন্ন কথাৰ ভিতৰত আমাৰ যেটো মানে কি মুখ্য যেটো কথা কৈছিল যে হ'ব পাৰে তুমি কোন নিখন দেখে তুমি কি খুব ডাঙৰ খুব বিশাল কিন্তু ইয়াত কৈছে যে মই সৰু নিশ্চিতভাৱে মই সৰু কিন্তু মই যি মোৰ ঠাই দিছো মই সৰু হয় তথাপি কিন্তু কি নহয় মোৰ মানে কি এইভাবে মোৰ কোনো ধৰণৰ কি নহয় নিজৰ মানে কি অপমানিত নহয় সি তাৰ ঠাইটো লৈ সি কোনো ধৰণৰ অপমানিত নহয় বুলি কৈছে। নেক্সট 3 নম্বৰটো কৈছে যে what are the main difference between the mountain and the squirrel যে আমাৰ সেই পাহাৰখনৰ আৰু সেই কেৰকেটুৱাটোৰ মাজত মুখ্য যিবিলাক পাৰ্থক্য সেইবিলাক কি আছে। The main difference between the mountain and the squirrel given below যে সেই পাহাৰখন আৰু সেই কেৰকেটুৱাটোৰ মাজত যিবিলাক মুখ্য আমাৰ পাৰ্থক্য আছে সেইবোৰ তলত দিয়া ধৰণৰ এটা কৈছে যে the mountain is very big but the squirrel is small কৈছে যে পাহাৰখন খুব ডাঙৰ হয় আৰু কেৰকেটুৱাটো অতি সৰু। The squirrel is so spry but the mountain is not spry কৈছে যে সেই কেৰকেটুৱাটো খুব মানে কি ফুৰ্তিলা বুলি যেটো কয় আমাৰ মানে কি উদযাপন কিন্তু আমাৰ মাউন্টেনখন অৰ্থাৎ আমাৰ সেই পাহাৰখন নহয়। নেক্সট কৈছে the squirrel cannot carry forest on his back but the mountain also cannot
crack a nut কৈছে যে আমাৰ কেৰকেটুৱাটোৱে তেওঁৰ পিঠিত এখন মানে কি হাবি জংঘল ফৰেষ্ট এখন লৈ ফুৰিব নোৱাৰে ঠিক তেনেদৰে সেই মাউণ্টেইনখন অৰ্থাৎ পাহাৰখনেও এটা কাঠফল ভাঙিব নোৱাৰে খাবৰ বাবে এনেকুৱা ধৰণে কৈছে নেক্সট আমাৰ কৈছে যে if I am not so large as you, you are not so small as I, and not half so spry, I shall not deny you make a very pretty squirrel that who said these lines and to whom. কৈছে এই ওপৰত যিটো সেন্টেন্স মানে যিটো আমাৰ ষ্টেঞ্জা কৈছে সেই ষ্টেঞ্জাটো কোনে কাক কৈছিল ইয়াত আমি সেন্টেন্স আৰু এবাৰ লিখি দিছোঁ গতিকে এই সেন্টেন্সটো কাক কৈছিল বুলি আমি লিখিছোঁ the squirrel said this to the mountain গতিকে এইখিনি কথা কেৰকেটুৱাটো মাউণ্টেইনখনক কৈছিল অৰ্থাৎ পাহাৰখনক কৈছিল নেক্সট আছে যে the word former means the first one out of two কৈছে যিটো ফৰ্মৰ শব্দ সেই শব্দটো কি কৰে আমাৰ দুজনৰ মাজত প্ৰথমজনক বুজায় and the word letter means the second one out of two আৰু দুজনৰ মাজত শেষৰজনক এই শব্দটো বুজায় letter শব্দটো and the former called the letter little prig আৰু ইয়াত কৈছে যে আৰু কি কৰিছিল প্ৰথম লাইনে দ্বিতীয়জনক কৈছিল লিটল প্ৰিগ বুলি who is the former and who is the letter in the poem কৈছে যে এই কবিতাটোত ফৰ্মৰ কোন আৰু লেটাৰ কোন গতিকে এইখিনি এই লাইনখিনি প্ৰথমতে লিখি লৈছোঁ এইখিনি ইয়ালৈ কি একেই আছে তাৰপিছত লিখিছোঁ the mountain is the former and the squirrel is the letter in the poem গতিকে এই কবিতাটোত যিখন মানে পাহাৰ আছিল সেইটো প্ৰথমে আছিল আৰু যিটো মানে আমাৰ কেৰকেটুৱা আছিল সেইটো দ্বিতীয়তে আছিল বা পিছত আছিল write down the line from the poem that means the following যে এই যিবিলাক আমাৰ তলত বাক্য আছে বাক্যবিলাকৰ মানে কি কবিতাটোৰ কোনটো মানে কি আমাৰ যিবিলাক ষ্টেঞ্জা আছে ষ্টেঞ্জাকেইটাই বুজাইছে সেইটো মই ক'বলৈ লাগিছে the squirrel is not a big as the mountain and the mountain is not even half as the energetic as one কৈছে যে আমাৰ যিখন পাহাৰখনৰ মানে আধাও নহয় অলপো নহয় মানে কি আমাৰ যিটো কেৰকেটুৱা আছে কিন্তু এই পাহাৰখন আমাৰ যিটো কেৰকেটুৱা অৰ্থাৎ বান মানে কেৰকেটুৱা বুলি ক'ব তেওঁৰ দৰে মানে অলপো এনাৰ্জেটিক নহয় উৰ্জাপূৰ্ণ নহয় বুলি কৈছে সেইটো আমাৰ যিটো কবিতাটোৰ এইটো ষ্টেঞ্জ এইখিনি কথাই ক'ব যে if I am not so large as you, you are not as small as I, and not half so spry. Next আমাৰ 2 নম্বৰ সেন্টেন্সটো দিছে যে everyone is unique in their own way কৈছে যে সকলোৱে মানে কি নিজৰ নিজৰ ঠাইত আনইউনিক বুলি কৈছে ইউনিক মানে একে নহয় বেলেগ বেলেগ ধৰণৰ নহয় people have different skill and everything is but very wisely কৈছে যে আমাৰ যিবিলাক মানুহৰ মানে মানুহ বুলি নহয় সকলো বস্তুতে যিবিলাক মানে তেওঁলোকৰ প্ৰতিভা টেলেন্ট সেইবোৰ কি বেলেগ বেলেগ হয় বুলি কৈছে আৰু সকলোবোৰ কি হৈছে খুব ভালদৰে সুন্দৰভাৱে সমানে দিয়া হৈছে বুলি কৈছে এইটো আমাৰ কোনটো বাক্যই বুজাব কবিতাটোৰ টেলেন্টস ডিফাৰ্স অল ইজ well and wisely but এই যিটো আমাৰ সেন্টেন্স লাইন আছে কবিতাটোত সেই লাইনটো কৈছে নেক্সট কৈছে যে to make a year and a revolution around the sun all types of things and weather must be taken into consideration কৈছে যে আমাৰ বছৰ প্ৰতিদিন বতাহ বৰষুণ এই সকলোবোৰ মানে কি কৰিব লাগে আমাৰ এটা মানে খুব ভালদৰে নিয়ন্ত্ৰণ কৰিবলগীয়া হয় বুলি কৈছে এই বাক্যখিনি কোনটো বাক্য কৈছে কবিতাটোৰ কোনখিনি ষ্টেঞ্জা কৈছে but all sorts of things and weather must be taken into consideration to make up a year and a sphere এই যিটো আমাৰ ষ্টেঞ্জা এই ষ্টেঞ্জাটো এইখিনি কথা আমাক বুজাইছে নেক্সট আমাৰ 3 নম্বৰটো কৈছে যে read the following lines তলত দিয়া আমাৰ বাক্যবোৰ পৰা but all sorts of things and weather must be taken into consideration to make up a year and a sphere why does the poet talk about a year and a sphere কিয় মানে কবি এইখিনি কথা কৈছে বতৰৰ ওপৰত গতিকে আমি আনসাৰটো লিখিছো মানে এনেকুৱা ধৰণে কিয় কৈছে এটা মানে কি যিটো বছৰৰ ওপৰত the poet talk about a year and a sphere because to make a year and a revolution around the sun all types of things and weather must be taken into consideration by the mountain এই কথাটো কবি এই কাৰণেই কৈছে যে আমি সকলো ধৰণৰ যিবিলাক বতৰ নিয়ন্ত্ৰণ কৰিব লাগিব হয় বৰষুণ কেতিয়া দিব বছৰটোৰ কোনটো ঋতু কেনেকৈ যাব আৰু লগতে আমাৰ কেনেকুৱা ধৰণে বাতাবৰণটো বজাই ৰাখিব সেই সকলোবোৰ কথা আমাৰ মাউণ্টেইন অৰ্থাৎ এখন পাহাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এই কাৰণে হে কৈছে এইটো কথা হয়তো আমি আৰু মানে কি ভাবিবলৈ অলপমান মানে কি কঠিন হ'ব পাৰে যে কেনেকৈ পাহাৰখনে নিয়ন্ত্ৰণ কৰিব পাৰে
গতিকে আপোনালোকক মই ইয়াৰ বাবে এটা কথা কৈ দিছোঁ যে আপোনালোক বৰ্তমান দেখিবলৈ পাইছে যে আমাৰ বৰ্তমান মৌচুমী বতাহ চলি আছে এই মৌচুমী বতাহটো কিয় আহে আমাৰ যিবিলাক আমাৰ ওখ ওখ পাহাৰ আছে সেই পাহাৰৰ পৰা আহি কিনে খুন্দা মাৰিব ঘূৰি আহিব তেনেকুৱা ধৰণে আমাৰ বতাহ বৰষুণ চলি থাকে এফালে আমাৰ বৃষ্টিপাত অঞ্চল হয় এফালে আমাৰ বৃষ্টিছায়া অঞ্চল হয় গতিকে তেনেকুৱা ধৰণে আমাৰ বতৰবোৰ পাহাৰে নিয়ন্ত্ৰণ কৰি থাকিব পাৰে বা থাকে গতিকে এনেকুৱা ধৰণৰ কথা আপোনালোকে এইটো বিজ্ঞানৰ লগত জড়িত কথা আপোনালোকে নিশ্চিতভাৱে ছায়েন্সৰ টিচাৰে এইবোৰ ক'ব মই জাষ্ট আপোনালোকক অলপমান আভাসে দিছোঁ নেক্সট 4 নম্বৰ কৈছোঁ যে হিয়াৰ আৰ সাম সেন্টেন্সেছ ৰিলেটেড টু পয়েম হুইচ সেন্টেন্সেছ আৰ ট্ৰু এণ্ড হুইচ আৰ নট ট্ৰু কৈছে তলত কেইটামান বাক্য দিয়া আছে বাক্য কেইটামান শুদ্ধ কেইটামান অশুদ্ধ গতিকে কোনকেইটা শুদ্ধ কোনকেইটা অশুদ্ধ আপোনালোকক ক'বলৈ দিছে কবিতাটোৰ পৰা চাই write the ones which are wrong and write the correct sentences in your notebook কৈছে যে যেটো মানে কি আমাৰ ফুল সেইটো আমাৰ নোটবুকত লিখিবলৈ দিছে শুদ্ধ কৰি আৰু যিবিলাক শুদ্ধ আছে এইবিলাক লিখিবলৈ কৈছে এটা আপোনাক এনে গমে কি হ'ব যে the mountains called the squirrel long little prick যে আমাৰ কি কৈছে সেই যিখন পাহাৰ কাৰণে আমাৰ কেৰকুটাটো লিটল প্ৰিক বুলি কৈছিল এটো হয় নিশ্চিতভাৱে সঁচা কথা the squirrel told the mountain that it was not a disgrace to be small কৈছে যে আমাৰ স্কুৱেৰেল জনৰ অৰ্থাৎ কেৰকুটাটো কৈছিল যে সৰু হোৱাটো কোনো মানে কি অপমানৰ কথা নহয় নিশ্চিতভাৱে সঁচা কথাটো ট্ৰু হয় the mountain is not as spry as the squirrel যিখন আমাৰ পাহাৰ আছে পাহাৰখন আমাৰ কেৰকুটাটোৰ সমান কি নহয় ফুৰ্তিলা নহয় বুলি কৈছে নিশ্চিতভাৱে সঁচা কথা এইটো the squirrel can carry a forest on his back যে এটা কেৰকুটাই তেওঁৰ পিঠিত এখন ফৰেষ্ট এখন হাবি কঢ়িয়াই লৈ ফুৰিব পাৰে এইটো এটা আমাৰ মিছা কথা হয় গতিকে ইয়াত আমি শুদ্ধকৈ লিখিবলৈ হ'লে কি লিখিব লাগিব আমি ইয়াত লিখিবলৈ লাগিব যে the squirrel cannot ইয়াত আমাৰ এটা নট লাগিব বাকিখিনি একে থাকিব the squirrel cannot carry a forest on his back এইটো আমাৰ ৰাইট হ'ব গতিকে এনেকুৱা ধৰণে আপোনালোকে এইটো নোটবুকত লিখি দিব তাৰপিছত আমাৰ 5 নম্বৰটো আছে ইয়াৰ পৰা আমাৰ গ্ৰুপ এক্টিভিটি আৰম্ভ হ'ব তথাপি আপোনালোকক মই 5 নম্বৰটো এই কাৰণে আনি দিছোঁ যে আপোনালোকৰ কুৱেশ্যনটো বুজাই দিলে আপোনালোকে নিশ্চিতভাৱে কৰিবলৈ সহজ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ লগত কৈছে যে ডিছকাছ ইন গ্ৰুপ এণ্ড শ্বেয়াৰ ইউৰ এনচাৰ উইথ দ্য ক্লাছ যে তলত দিয়ে কি কৰা কথাখিনি তোমালোকে গ্ৰুপত দলবদ্ধভাৱে আলোচনা কৰা আৰু কি কৰা শ্ৰেণীকোঠাত আলোচনা কৰা তেনেকুৱা ধৰণৰ গ্ৰুপ এক্টিভিটি কৰিবলৈ দিছে যে হোৱাট ৱাজ দ্য কজ অফ দ্য fight between the mountain and the squirrel why do you think so কৈছে যে সেই যিখন পাহাৰ আছিল আৰু যিটো কেৰকুটু আছিল সিহঁতৰ মাজত যিখন মানে কাজিয়াৰ সৃষ্টি হৈছিল তাৰ মূল কাৰণটো কি আছিল সেইটো তোমালোকক আলোচনা কৰিবলৈ দিছে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক মই এই কাৰণেই দিয়া নাই যে কাৰণ সকলোৰে অপিনিয়ন বেলেগ বেলেগ হ'ব পাৰে তথাপি এই প্ৰশ্নৰ উত্তৰ যদি মই ক'বলৈ যাওঁ তেন্তে এই প্ৰশ্নৰ উত্তৰ এনেকুৱা হ'ব যে যিটো মানে কি আমাৰ গৌৰৱ কৰিছিল সেই পাহাৰখনে যেটো কেৰকুটু আছে তাৰ ওপৰত যে মই ইমান ডাঙৰ তুমি ইমান সৰু চোৰ কৰি পৰে তেনেকুৱা ধৰণৰ কৈছে সেই কথাটোলৈ হয়তো কাজিয়াখনৰ সৃষ্টি হৈছিল তথাপিও বিভিন্নজনৰ বিভিন্ন অপিনিয়ন থাকিব পাৰে তাৰ এনসাৰটো আপোনালোকে বেলেগকৈ ক'ব পাৰে কিন্তু এইটো আমাৰ জেনাৰেল এনসাৰ হ'ব নেক্সট আমাৰ কৈছে যে টেল ইউৰ পাৰ্টনাৰ টু থিংছ ইউ লাইক এবাউট দ্য স্কুৱেৰেল এণ্ড দ্য টু থিংছ ইউ ডিছলাইক এবাউট দ্য মাউণ্টেইন কৈছে যে তোমালোকে এতিয়া কি কৰা সেই পাহাৰখন আৰু এই যিটো কেৰকুটুৱা সিহঁতৰ মাজত তুমি কেৰকুটুৱাটোৰ কথা কি ভাল পাইছা তাৰ ওপৰত দুটা আৰু পাহাৰখনৰ কথা কি ভাল পাইছা তাৰ ওপৰত দুটা আমাৰ কি কৰিব দিছে কথা ক'বলৈ দিছে গতিকে এই কুৱেশ্যনৰ আনসাৰটো আপোনালোকৰ ওচৰলৈ মই এই কাৰণে অনা নাই যে কাৰণ ছাত্ৰ ছাত্ৰীসকলে এইবোৰ নিজেই কৰিব লাগিব সেই ছাত্ৰ ছাত্ৰীসকলক এইটো নিজেই কৰিবলৈ দিয়া উচিত তেওঁলোকৰ অপিনিয়নটো জানিবলৈ মানে চেষ্টা কৰা উচিত যে তেওঁলোকে আচলতে কি ভাবে কিমানখিনি বুজি পাইছে কিমান তেওঁলোকৰ বোধগম্য আছে সেই এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে আৰু গ্ৰুপ ডিছকাশ্যন দিয়ে আৰু সেইবোৰ শিক্ষকসকলে অবজাৰভেশ্যন কৰিব লাগে তেওঁলোকে কিমান দূৰ বুজি পালে সেইবোৰ ভালদৰে মানে কি বুজিবলৈ চেষ্টা কৰিব লাগে আৰু তাৰ মানে কি সেইবোৰ বেছ কৰি অৰ্থাৎ আমাৰ কি শিশুকেন্দ্ৰিকভাৱে শিক্ষা দিব লাগে যে তেওঁলোকে কেনেকুৱা ধৰণে বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেওঁলোকক কেনেকুৱা ধৰণে বুজাই দিব লাগিব সেইকাৰণে সেইবোৰ আপোনালোকক গ্ৰুপ ডিছকাশ্যন দিয়া হয় সেয়েহে মই ইয়াত অকল যিবোৰ কুৱেশ্যন থাকে সেইবোৰ বেছি ভাগ দিওঁ বাকী এক্টিভিটিবোৰ আপোনালোকক কৰিবলৈ দিওঁ কাৰণ সেই এক্টিভিটিবোৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণে আৰু আগন্তুক পাঠদান কঢ়িয়াই লৈ যাব পাৰে বা তেওঁলোকক কেনেকুৱা ধৰণে বুজাব পাৰে সেইটো আপোনালোকক অকল প্ৰেক্টিকেলি ক্লাছৰুমতে গম পাব গতিকে আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাই ভাল পালে ইয়াৰ পিছত এক্টিভিটি আপোনালোকে নিশ্চিত ছাত্ৰ ছাত্ৰীসকলৰ লগত কৰিব যদি সেই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব লগতে যদি সেই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব